হাই ফ্ৰেণ্ড, গুড ইভিনিং। মই জোনবি কমীয়া। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ গাঁৱৰে এজন গণ্যমান্য ব্যক্তি। তাৰ নামটো হৈছে বিহম্বৰ দেউৰী। গাঁৱত তাক চবে চিনি পায় গোহাঁদিয়া বুলি ক'লে। উজনিৰ পৰা নামনিলৈকে তাক চবে গোহাঁদিয়া বুলি মাতে। তো সি কেনেকৈ তাৰ ঘৰটো জীৱন যাপন কৰিছে, কেনেকৈ কাম কৰিছে, কেনেকৈ চলি আছে, কেনেকৈ খাইছে, কেনেকৈ থাকিব, তাৰ বিষয়ে জনাম আজি। ঠিক আছে, তো আপোনালোকে চাই থাকক মিষ্টাৰ গোহাঁদিয়া প্ৰগ্ৰেম। মিষ্টাৰ গোহাঁদিয়া, তুমি বৰ্তমান কিহৰ লগত জড়িত আছা? মই বৰ্তমান এতিয়া কি বুলি ক'ম, কামতে জড়িত আছোঁ বুলিয়ে ক'ব লাগিব। বৰ্তমান আপুনি কি কামত জড়িত হৈ আছে? আমাৰ কামটো এনেকুৱা ধৰণৰ, আমাৰ চব মেচিনতে কামটো হয়, মেচিনৰ কাম হয়। তাৰমানে যোনবিলাক মেচিনে কৰিব নোৱাৰে সেইবিলাক আৰু আপোনালোকে কৰি দিয়া? হয়, ঠিক তেনেকুৱাই। ঠিক আছে, তুমি এই কামটোত কিমান দিনৰ পৰা জইন হৈ আছা? মই এই কামটোত কমেও এতিয়া 5-6 মাহ হ'ব। 5-6 মাহ অতিক্ৰম কৰিছে ন? দৰমহা পাতিবিলাক ঠিকেই দি আছে? একদম ঠিকে থাকে দিছে আৰু। মই আপোনাৰ পৰা আৰু জানিব বিচাৰিম, আপোনাৰ ঘৰত কোন কেনেকৈ আছে জনাব নেকি অলপ? মোৰ ঘৰত মা আছে, দেউতা আছে, বৌ আছে, দাদা আছে। আৰু কোন কোন আছে জনাব নেকি? আৰুতো মোৰ ঘৰত সেনেকৈ নাই কোনো। তোমাৰ দাদাটো বিয়া পাতিলে, তোমাৰ দাদা ছোৱালী এজনী হ'ল, তুমিতো বৰ্তমান ভতিজী এজনী আছে, কিন্তু তুমি সেইটো কথাটো কেলৈ উল্লেখ কৰা নাই? ভতিজীটো একচুৱেলি সিহঁতৰ এতিয়া খাব নাই পেয়া, বহিব নাই পেয়া এতিয়া। একচুৱেলি নামততো সি তোমাৰ ভতিজী ন? ভতিজী হয়, মইতো নহয় বুলি কোৱা নাই না। ঠিক আছে, আপোনাৰ পৰা দুআষাৰ কথা শুনি ভাল লাগিল। তো আপোনাৰ পাৰ্চনেলি কিবা মতামত দিব নেকি? আপোনাৰ বিয়া বাৰু কেতিয়া হ'ব, গাৰ্লফ্ৰেণ্ড ক'ত চাইছ, কি কথা চথা পতা হৈছেনে নাই, অলপ জনাব নেকি প্লিজ? মোৰতো এনেকৈ এতিয়া কি বুলি ক'ম আৰু, বিয়া পাতিবলৈ সময় নাই হোৱা। আৰু চাইছোঁ বাৰু চোৱাটো, এইটো শদিয়াৰ ফালে। আৰু ইয়ে যদি মই কোৱা মতে মানি চলি থাকে তেতিয়াহ'লে আনিম, আৰু নেথাকিলে মানে আৰু নহ'ব আৰু ন? তো শদিয়াৰ পিনে চাইছে মিষ্টাৰ বিহম্বৰ গোহাঁদিয়া দেউৰী। তাৰ মিঠা হাঁহি চোৱা, তাৰ ধুনীয়াকৈ হাঁহিছে, ই হাঁহিব জানে, তো গানো ভালকৈ গাব জানে দেই ইও। ঠিক আছে, তো ইয়াৰ পৰা দুআষাৰ জানিলোঁ ই ভাইটোৰ GF শদিয়াত আছে। যদি ভালকৈ থাকে, ইয়াৰ যদি কথা বতৰা শুনে, নিশ্চয় তাকে আনিম বুলি কৈছে, আশা কৰিছে, কিন্তু কথা শুনে নে নুশুনে এইটো ক'ব নোৱাৰিম। ঠিক আছে, তাৰ পৰা মই আৰু দুআষাৰ জানিব বিচাৰিম, তো তাৰ বিয়া কেতিয়া পাতিব, কি কথা, তো আৰু জানিব বিচাৰিম কিমান দিন হ'ল ছোৱালীজনীৰ লগত ভাল পোৱা, কিমান দিন হ'ল কথা পতা, জানিব বিচাৰিম। মিষ্টাৰ গোহাঁদিয়া, নধৰিবি এইটো, কওক। মোৰ আৰু 3-4-5 বছৰ আছে বিয়া কৰিবলৈ সময়। হয়। আৰু 4-5 বছৰ পিছতে আনিম আৰু ছোৱালীজনী। হয়। আৰু কি সুধিছা? আৰু কি তুমি তাইৰ লগত কিমান দিনৰ চিনাকি, ক'ত দেখিছিলা, ক'ত লগ পাইছিলা, ঠিক আছে, তাৰ ঘৰৰ ফেমিলি মেম্বাৰ কিমান, কেনেকৈ কথা পাতিছিলা, কেনেকৈ চিনাকি হৈছিলা, তুমি অলপ জনাই দিলে ভাল হ'ব। চিনাকি মানে তাক মই হোৱাটছআপতে লগ পোৱা, হোৱাটছআপত নম্বৰটো এইটো ক'ৰ পৰা আহিলে মই নিজে নাজানো। হোৱাটছআপত লগ পোৱা হেৰিটো নম্বৰটো পোৱাৰ কাৰণে আৰু ফোন এটা কৰিলোঁ, আৰু ফোনতে এনেকৈ চিনাকি হ'লোঁ আৰু তাৰপাছত এতিয়া মোৰ এতিয়া এইটো 3-4 মাহ হৈ গৈছে এইটো চিনাকি হোৱা।
আৰু কথা বতৰা পেটা 3-4 মাহ হৈছে। হয় হয়, আপোনাৰ বক্তব্যকেইটা শুনি ভাল লাগিছে, কিন্তু তুমি ছোৱালীজনীক দেখিছা নাই, লগ পাইছা নাই, জনাব নেকি অলপ? দেখিছোঁ, দেখাটো এইটো সাহিত্য সভাত আহিছিলে, সাহিত্য সভাত দেখিছিলোঁ আৰু লগো পাইছিলোঁ। সেনেকৈ আমাৰ ঘৰতো আহিছিলে, চাহ তাহ খাই গ'ল। আৰু মানে আমাৰ বৰডুমচা দেউৰী সাহিত্য সভা নে অসম সাহিত্য সভা দেখিছিলা তুমি? অসম সাহিত্য সভা বুলিয়ে ক'ব লাগিব। কঁঠালগুৰিত হৈছিলে যে, এই তাত দেখিছিলোঁ। তাক প্ৰথম লগ পাইছিলা, প্ৰথম ফিলিং যেতিয়া দেখিছিলা তেতিয়া ফিলিং কেনেকুৱা হৈছিলে? ভাল ভাল, পুৰা ভাল আছিলে ফিলিং। আৰু ধুনীয়াকৈ মাতো লগাইছিলে। আৰু সিয়ে যেতিয়া তাত আছিলে তেতিয়া মই গৈ কেনে চিনাকি হোৱাৰ পিছতে তাৰমানে গম পালোঁ মোৰ গাৰ্লফ্ৰেণ্ড বুলি। পিছত তাইক ক'লোঁ আৰু দোকানলৈ যাবা নেকি, কিবা খাবা নেকি বুলি। তাৰপৰা যাম বুলি ক'লে, খাম বুলি ক'লে, খুৱাই দিলোঁ আৰু। বৰ্তমান ইমানলৈকে পাই গ'ল যে তুমি তাইক চিনাকি হ'লা, কথা পাতিলা আৰু দোকানলৈ লগ ধৰিলা, খুৱাইও দিলা, কিন্তু কি খোৱালা তুমি? সেই আইটেমটো অলপমান আগবঢ়াই দিবা নেকি? অলপ কি বস্তু খোৱালা, কেইটকাৰ খোৱালা, চব অলপ শ্বেয়াৰ কৰি দিয়া, ভাল লাগিব, আমাক দৰ্শকবিন্দুৱে চাব। বেলেগ বেছি বস্তু নাই খোৱা, অকল চাহ একাপ খাইছিলোঁ। সিয়ে একাপ, মই একাপ, আৰু তাৰ লগ এটা আহিছিলে, সেই লগটোৰ লগত লগটো একাপ খালে। তাৰপৰা এইটো আপোনাৰ ব্ৰেড এটা খাইছোঁ আৰু ইমান। আটাইতকৈ ইণ্টাৰেষ্টিং লগা কথা কি হ'ল জানানে? প্ৰথম লগ পাই চাহ একাপ, মজা মজা মজা। চাহ একাপতে তাৰ ভালপোৱা ষ্টাৰ্ট হৈছিলে। একাপ চাহ আৰু এটা ব্ৰেড, শুনি ভাল লাগিছে। তো চাই থাকক আৰু ভাল লাগিব। আৰু নজনা কথা সুধিম তো মিষ্টাৰ ঘোঁহাদিয়া দেউৰীক, তো ই জনাব আমাক। তো আপোনালোকে চাই থাকক। এবাৰ হাঁহি দিয়ে ঘোঁহাদিয়া, তাৰ মিঠা হাঁহি, মজা।